Subscribe now and press the bell icon. Never miss an update. অনলাইন ভোটাৰ আইডি কেনেকৈ এপ্লাই কৰিব লাগে আমি এই ভিডিঅ'টো শিকিম। ভোটাৰ আইডি অনলাইন এপ্লাই কৰিবলৈ গুগলত NSVP বুলি সাৰ্চ কৰিব লাগিব। নেশ্যনেল ভোটাৰ সাৰ্ভিস পোৰ্টেল NSVP আমি NSVP সাইটটোত আহি পাম। ইয়াত আপুনি ৰেজিষ্টাৰ বা লগইন কৰিব লাগিব। পুৰণা একাউণ্ট থাকিলে লগইন নহলে নতুনকৈ ৰেজিষ্টাৰ কৰিব লাগিব। ইয়াত আপোনাৰ ইউজাৰ নেম পাছৱৰ্ড আৰু কেপচাটো ফিল আপ কৰাৰ পিছত লগইন ক্লিক কৰিব লাগিব। এতিয়া আমাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ গ'ল। ইয়াত বহুতো অপশ্যন আছে। আমি ইয়াত যেহেতু প্ৰথমবাৰ এপ্লাই কৰিম ফ্ৰেছ এনৰলমেণ্টত ক্লিক কৰিম। ইয়াত আপুনি চিটিজেন হয় নে নহয় এইটো ক্লিক কৰিব লাগিব আৰু কোনখন ৰাজ্যত থাকে চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ ভোটাৰ ভেৰিফিকেশ্যনৰ 7টা ষ্টেজ থাকিব। ইয়াত এড্ৰেছ, ডেট অফ বাৰ্থ, এছেম্বলি কনষ্টিটুৱেঞ্চি, পাৰ্চনেল ডিটেইলছ, এডিশ্যনেল ইনফৰমেশ্যন, ডিক্লেৰেশ্যন, প্ৰিভিউ। ইয়াত আপোনাৰ ৰাজ্য, জিলা, ঘৰৰ নম্বৰ, ষ্ট্ৰীট এৰিয়া, লোকেলিটি। তাৰপিছত ইয়াত চহৰ বা গাঁৱৰ নাম লিখিব লাগিব। তাৰপিছত ইয়াত পোষ্ট অফিচ দিব লাগিব। ইয়াত পিনক'ড। ইয়াত আপুনি ঠাইখিনিত থাকিব আৰম্ভ কৰা চনটো। ইয়াৰ পিছত আপোনাৰ এড্ৰেছ প্ৰুফ দিব লাগিব। এড্ৰেছ প্ৰুফৰ যিকোনো এখন ডকুমেণ্ট দিব পাৰে। টেলিফোন বিল, ইলেক্ট্ৰিক বিল, ৱাটাৰ বিল। যিকোনো এখন চিলেক্ট কৰি আপুনি তাৰে ফটোটো আপলোড কৰিব লাগিব। ইয়াত চিলেক্ট কৰিব লাগিব। ক্লিক কৰিলে আপোনাৰ ফাইল ওপেন হ'ব। ইয়াৰে আপোনাৰ ফটোখন চিলেক্ট কৰিব লাগিব। ইয়াত আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ চহৰৰ নাম বা গাঁৱৰ নাম, আপোনাৰ ৰাজ্য, জিলা দিব লাগিব। তাৰপিছত আপোনাৰ এজ প্ৰুফো দিব লাগিব। এজ প্ৰুফৰ কাৰণেও যিকোনো দিব পাৰে। ফটোখন আপলোড কৰাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব। তাৰপিছত আমি নেক্সট অপশ্যনত আহি গ'লোঁ। ইয়াত আপোনাৰ নাম দিব লাগিব আৰু উপাধিটো দিব লাগিব। ইয়াত আপোনাৰ জেণ্ডাৰ দিব লাগিব। ইয়াত কোনোবা সম্পৰ্কীয় দিব লাগিব, দেউতা, মা বা হাজবেণ্ডৰ। ইয়াত তেওঁৰ নাম আৰু তলত আপোনাৰ এখন ফটোগ্ৰাফ দিব লাগিব। আপোনাৰ
ইমেইল আইডি আৰু ফোন নম্বৰ থাকিলে দিব পাৰে। এইটো অপশ্যনেল। দিয়া হোৱাৰ পিছত নেক্সটত ক্লিক কৰিব লাগিব। ইয়াত আপুনি বৰ্তমান বাস কৰি থকা ঠাইডোখৰৰ নাম, নেক্সটত ক্লিক কৰিব লাগিব। নেক্সট কৰি ছাবমিট কৰিব লাগিব। ছাবমিট কৰিলে আপোনাৰ এনেদৰে এখন ফৰ্ম আহিব। এখন আপুনি প্ৰিণ্ট উলিয়াই ল'ব পাৰিব।